Hello viewers, welcome to my YouTube channel Bhimun Vlogs. So আজি গৈ আছো মই অভয়পুৰী দুৰ্গা পূজা মণ্ডপৰ তাতে। সো বলক ভিডিওটো আৰম্ভ কৰো। হে ভিউৱাৰ্স, এইখনে হৈছে গেটখন কি মজা ডিজাইন কৰিছে। সো এতিয়া এন্ট্ৰি মাৰিলো। Hey guys, আজিকালি খেলাত সিক্ৰেটৰ পেকেটো দিয়া হৈছে আৰু লগত এটা মেচ দিয়া হৈছে। সো যোনে জিকে তেওঁ এটা সিক্ৰেটৰ পেকেট পাব, লগতে মেচ এটা পাব। চাওক আজিকালি যুগখন কিমান বদলিছে। Hey viewers, এইবিলাক হৈছে বেংগলৰ পিঠা। পুৰা একদম কিচমিচ, চেৰি আৰু নাৰিকল এইবিলাক দি বনায়। সো এইখন হৈছে মন্দিৰৰ যোনখন পেণ্ডেলটো থাকে, আগত পেণ্ডেলৰ আগত এইখন গেট হয় আৰু গেটখন সজাইছে আমাৰ অভয়পুৰী ৰাজবাৰীৰ যোনটো গেট আছে আমাৰ অভয়পুৰী ৰাজবাৰীৰ। সো একদম চেম বনাইছে, কি বঢ়িয়া বনাইছে। এইটো হৈছে দুৰ্গা মা কি জয়।
বহুত মজা লাগিছে আৰু আহিব মন গৈছে তো বলক ভিডিঅ'টো চাই থাকক এতিয়া আমি খাব আহিছোঁ কিন্তু চাই বিমলে ফাইনেন্স কৰিছে মই ফাইনেন্স কৰিছোঁ ন ঠিকে আছে চ' ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম চ' ষ্টে টিউন ফৰ নেক্সট ব্লগ আৰু ছাবস্ক্ৰাইবটো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব চ' বাই বাই চি ইউ চুন